গণেশৰ মূৰ হাতীৰ হোৱাৰ আঁৰত কি কাৰণ আছে? পৌৰাণিক কাহিনী মতে দেৱী পাৰ্বতীয়ে গা ধোৱাৰ আগতে তেওঁৰ শৰীৰৰ পৰা ওলোৱা মল ব্যৱহাৰ কৰি এজন ল'ৰা সৃষ্টি কৰিলে আৰু তেওঁক জীৱন দিলে। এইজনেই আছিল গণেশ। পাৰ্বতীয়ে গণেশক বাহিৰত পহৰা দিবলৈ ক'লে, যাতে তেওঁৰ অনুমতি অবিহনে কোনেও ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। ঠিক সেই সময়তে ভগৱান শিৱ তালৈ আহিল। গণেশে তেওঁক চিনাক্ত কৰিব নোৱাৰিলে আৰু মাতৃৰ আদেশমতে শিৱক প্ৰৱেশ কৰিবলৈ নিদিলে। এজন সামান্য ল'ৰাই নিজৰ ঘৰত সোমাবলৈ বাধা দিয়া দেখি শিৱ খঙত অগ্নিশৰ্মা হুল আৰু ত্ৰিশূলেৰে গণেশৰ মূৰ কাটি পেলালে। পাৰ্বতীয়ে এই কথা গম পাই ক্ৰোধত সমগ্ৰ বিশ্ব ধ্বংস কৰাৰ ভাবুকি দিলে। পাৰ্বতীক শান্ত কৰিবলৈ শিৱই নিজৰ গণসকলক আদেশ দিলে যে তেওঁলোকে উত্তৰ দিশে মুখ কৰি থকা প্ৰথম জীউটোৰ মূৰটো আনিব লাগিব। গণসকলে উত্তৰ দিশে মুখ কৰি থকা এটি হাতীৰ পোৱালি পালে আৰু তাৰেই মূৰটো আনিলে। শিৱই সেই মূৰটো গণেশৰ শৰীৰত সংলগ্ন কৰি তেওঁক পুনৰ জীৱন দিলে।